এখন তয়াময়া যুদ্ধ কোনে কাক মাৰিছে ধৰিবই নোৱাৰি মুঠতে ইজনে সিজনক গৰুৰকৈ প্ৰহাৰ কৰিছে এই দৃশ্যলৈ মন কৰক এনেদৰে এতিয়া ৰণক্ষেত্ৰত পৰিণত হৈছে তিনিচুকীয়া এটি ৰোডৰ অসম ৰাজ্যিক বাছ আস্থানৰ সমীপৰ দুখন বাছৰ কৰ্মচাৰীৰ মাজত এক সৰু ঘটনা কেন্দ্ৰ কৰিয়ে দুয়োপক্ষৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অঞ্জনা বাছৰ কৰ্মচাৰী এগৰাকী দখবুজা বাছৰ সকলো কৰ্মচাৰীয়ে মিলি গুণ্ডা বাহিনীৰ দৰে অঞ্জনা বাছৰ কৰ্মচাৰীগৰাকীক টানি চুচৰাই নি বাছৰ ভিতৰলৈ চোকা অস্ত্ৰৰে বেয়াকৈ মাৰধৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে এই মাৰপিটৰ ঘটনাত কৰ্মচাৰীগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে অঞ্জনা বাছৰ স্বত্বাধিকাৰগৰাকীয়ে দখবুজা বাছৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে এই সমগ্ৰ ঘটনাই এতিয়া তিনিচুকীয়া জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মানে মই কি হ'ল মানে মোৰ বাছখনো চলাই আহিছিলোঁ মোৰ বাছখনো চলাই মানে মোৰ কণ্ট্ৰেক্টাৰতে মানুহ এটা লৈ আনিছিলে মানে অঞ্জনা হয় অঞ্জনা বাছ তাৰপিছত ফাৰ্ষ্ট টাইমৰ বাছখন যোনখন মানে সেইখনত পেচেঞ্জাৰ উঠিব লওঁতে ঢকবুজাখন মানে STCত লগাইতো আমি পাব্লিক বাছ ষ্টেণ্ডত লগাওঁ এখন STC পৰা ওলাই আহিছিলে মানে খালী গাড়ী লৈ ওলাই আহিছিলে সেয়া খালী গাড়ী দেখি মোৰ মানুহটো টানিবলৈ আহিছিলে তেতিয়া মই পিছফালৰ পৰা ল' মাৰি যাওঁতে মানে উজত খাই পিনে তাৰ পিঠিত মানে এনেকৈ ঢকাত লাগিলে ন সি মানে কেঁচি লৈ পিনে মানে বাবা কাটি আছিলে মানে গাঞ্জা কাটি আছিলে মানে সি গাঞ্জা কেঁচিখনে মানে এনেকৈ মাৰি দিলে ন তেতিয়া কেলৈ মাৰিলি বুলি কয় তাকো গোটা মাৰিলোঁ তেতিয়া তাতে মোক গাড়ীখনৰ ভিতৰত বহাই পিনে মানে যোনটো ৰঞ্জন বুলি কয় ন ড্ৰাইভাৰটো সি মানে দাঙি লৈ গাড়ীখন ভিতৰত ভৰাই লয় বুলি ক'লে গাড়ীখন ভিতৰত ভৰাই পিনে গাড়ী বাহিৰতে তো বহুত মাৰিলে মানে গাড়ীখনৰ ভিতৰত যেতিয়া ভৰাই ল'লে তিনিটাই ধৰি দিছে চিটৰ তলত শুৱাই লৈছে আৰু এটাই মুখ ধৰি দিছে দুটা হাত ভৰি ধৰি দিছে গাড়ীখনৰ ভিতৰত মাৰিছে কৈছে যে ভিতৰ জখম দে ভিতৰত দুখ পোৱা বাহিৰত নেমাৰিবি নহ'লে থানালৈকে লৈ আনিলে থানাৰ পৰা চুচুৱাই থানাৰ ভিতৰত সুমিয়াই দিছে তাৰপিছত মোৰ মালিকৰ কথা বেয়া কৈছে তেওঁলোকৰ নামকেইটা কি এটা নাম হৈ গ'ল মামৰ আৰু এটা নাম হৈ গ'ল বাগানীয়া আৰু এটা নাম হ'ল পেগু আৰু এটা নাম ৰঞ্জন তেওঁলোক চাবুৱাত থাকে আৰু মৰিচাঙত থাকে আৰু সিহঁতৰ মানে কি হ'ল যোনটো মানে মৰিচাগাঁও মানুহটো ন ল'ৰাটো মানে সি মানে আগতীয়াকৈ মানে ইয়াত কেছ ৰেজিষ্টাৰ নোহোৱা আগতে মানে সি মানে উকিল মাতিয়ে দিলে মানে উকিল আহি পিনে ইয়াত মানে মোক সুধিছে কিবা মিলাবা নেকি কেছটো বুলি কৈছে মই নিমিলাওঁ বুলি ক'লোঁ মানে মোৰ মালিকে কেছ খেলিব ইমান দূৰ ক'লোঁ সেইকেইজন দখবুজাত থাকে তুমি ক'ত থাকে মই অঞ্জনত থাকোঁ তোমাৰ নাম কি মোৰ নামটো বিবেক বৰুৱা মোৰ ঘৰ মুদৈগাঁও স্পটত মানে মাৰপিট হৈ থকা দেখিছিলোঁ ময়োতো অঞ্জনা বাছতে থাকোঁ বৰ্তমান মোৰখন ডিলাৰত সোমাই আছে তথাপিও আহিছিলোঁ পাক এটা মাৰিছিলোঁ সিহঁতক দেখি মানে ৰখিব নোৱাৰিলোঁ মই এৰুৱাই দিলোঁ তাৰপৰা মোক মানে সিহঁতি হাত লগাব বিচাৰিছিলে মানে হাত লগোৱা নাই আমি দুজন ল'ৰাই অৰুৱাই নিদিয়াই দি এজনকো মাৰিয়ে পেলালে মই অৰুৱাই নি কিনি গাড়ীত ভৰাই থলোঁ তথাপিও ইয়াক লিভাৰলৈ খেদি গৈছিলে মাৰিবলৈ মোৰ ফালৰ পৰা মই ইমানটোৱে দেখিছে আপোনালোকে এতিয়া ক'ত কেনেকৈ জখম কৰিছে কেঁচিৰে মাৰিছে লাঠিৰে আমিতো ভাবিছিলোঁ যে তেখেতক মানে যিদৰে মাৰপিট আমিতো স্পটত নাছিলোঁ বাৰু ভিডিঅ' ফুটেজটো আপোনালোককো দিছোঁ আমি দেখিছোঁ বাকী ষ্টাফবোৰে যেনেকৈ কৈছে মাৰি গাড়ীৰ ভিতৰত ভৰাই নি যিদৰে কিজানি মাৰি পেলাই দিব বুলি ভাবিছিলোঁ আমাৰ ষ্টাফবিলাকে পাছফালৰ পৰা যেতিয়া চিঞৰিলে তেতিয়া চিঞৰ বাখৰ কৰাত তেওঁলোকে থানাৰ ফালে ভৰাই ইয়াত চুচুৱাই কিনি ঠেলি ভৰাই কিনি দি বাছখন গুচি গৈছেগৈ এইটোতো বহুত বেয়া হেৰি হৈছে মানে ঘটনা আজি এনেকৈ কৰিবলৈ সাহস পাইছে আৰু এই ষ্টাফজনে ক'লেই উকিল আহি কিবা এখেতক সুধিছে আমাৰ লগততো কথাও পতা নাই কিবা কাৰণ তেখেতকে মাৰিছে এতিয়া কিবা মেনেজমেণ্ট কৰিবা নেকি কিবা সেইবোৰ সুধিছে যদি এনেকৈ মেনেজমেণ্ট কৰি যদি এতিয়া পঠিয়াই দিবলগীয়া হয় তেওঁলোকক এৰি দিয়া তেওঁলোকেতো আৰু ভৱিষ্যতে চান্স পাব ন সাহস পাব এই মাৰিলোঁ কি কৰিব এটা থানাত গ'লোঁ আহিলোঁ এজাৰ FIR এখন দিছোঁ এইখন FIR এখন আছে ইয়াত চাব পাৰে আপোনালোকে কিন্তু অকণমান বস্তু লেহেমীয়া নিচিনা পাইছোঁ আমি অকণমান ফাষ্ট হ'লে ভাল কাৰণ ল'ৰাজন মানে বহুত জখম হৈছে থানাৰ ফালৰ পৰা এবাৰ নিছিলে মেডিকেল কৰাবলৈ ভালকৈ নাই তেখেত থাকিব পৰা নাই আমি আকৌ পাৰ্চনেলি লৈ গ'লোঁ আমাৰ ফালৰ পৰা যিহেতু বহুত বেয়াকৈ জখম আঘাত পাইছে তেখেতে সেয়া পুলিচে ভালদৰে ব্যৱস্থা ল'ব লাগে আৰু এওঁলোকৰ ওপৰত যাতে